নমস্কাৰ, মই নৱজিত আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। এই যে সপোন আৰু সৃষ্টিবোৰ তোমাৰ অবিহনে আকৌ এবাৰ শূন্যতা। তুমি যাওঁ বোলোতেই গুচি গলা, ঠিক এবাৰ পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন বোধ নকৰিলা। ইচ্ছা কৰিলে তোমাক হেৰুৱাৰ বেদনাত মই আকৌ হাতত মদৰ বটল আৰু এটা চিগাৰেট জ্বলাই পুনৰ ব্যৰ্থ প্ৰেমিক হ'ব পাৰো। ঠিক একেই দুনিয়া। তুমিয়েচোন কাহিনীছিলা সেই ব্যৰ্থ প্ৰেমিকজনৰ হাতত জ্বলি থকা চিগাৰেট আৰু মদৰ বটলটো। তুমিয়েচোন কৈছিলা আমি ব্যৰ্থ নহয় আমাৰ প্ৰেম। আজি হঠাতেই গুচি গলা মোক এৰি, এতিয়া কোনো নাই, তুমিও নাই। থাকি গ'ল কেৱল তোমাৰ প্ৰতিটো স্মৃতি। ঠিক এতিয়া মই জীয়াই থকাৰ নিসংগতাবোৰে আপোনাৰ এই কথা কব। মোৰ প্ৰতিটো সময়ৰ সন্ধিক্ষণত এতিয়াও কিহৰ অপেক্ষা, এতিয়াও কিহৰ অপেক্ষা।